তো হেল্ল' গাইছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম মানে আজি হৈছে অষ্টমী মানে অষ্টমী আজি লাষ্ট দিন আৰু আপোনালোকক ধুনীয়াকৈ বস্তু দেখাই আছোঁ অষ্টমীত কি কৰে মানুহবিলাকে কেনেকৈ কি মানে অষ্টমী বুলি ক'লে কি কৰে আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু মোৰ লগত আছে লগৰ চলিগিলাখান মানে ধুনীয়াকৈ যাই আছোঁ যিহেতু আমাৰ ওচৰতে সেইকাৰণে চাইকেল লৈ যাই আছোঁ দিয়ক গাইছ তো গাইছ আমি মানে ধুনীয়াকৈ বঢ়িয়াকৈ বহুতখিনি জেগা আহিপালোঁ আৰু মানে আপোনালোকে দেখিছিলে মানে ইয়াতে এই বনেৰে মুৰ্গী চুৰ্গী সেইবোৰ আৰু মানে দেখা পায় আৰু ধুনীয়াকৈ এতিয়া যাই আছোঁ বঢ়িয়াকৈ আপোনালোকে ধুনীয়াকৈ চাই থাকক আমি বৰ্তমান কি আহিলোঁ শুৱালকুছি গেট আহিব আৰু শুৱালকুছি গেটখন চাব লগা শুৱালকুছি গেট হৈছে এইখনে আপোনালোকে যি দেখা পাইছে নতুনকৈ বনাইছে এইটো এটা বেছি দিন নহয় আজি মোটামুটি একমাহ মান হ'ল মানে আগতে এপান দি আছিল কিন্তু এতিয়া এপান দি দিছে আৰু মানে ভাল লগা আছে আৰু বঢ়িয়া আমি ধুনীয়াকৈ শুৱালকুছি আহি পালোঁ হয়নে নহয় কেনে লাগিছে ভাল লগা নাই লাগব আৰু আমি জেগাটো পোৱা নাই গাড়ী ধুনীয়াকৈ চাই থাকক এইটো হৈছে 4 খুঁটা আমি ধুনীয়াকৈ চাইকেল টাইকেল ধুনীয়াকৈ থৈ থলোঁ আৰু আমি এতিয়া ধুনীয়াকৈ যাই আছোঁ বঢ়িয়াকৈ চাই থাকক আৰু ধুনীয়াকৈ আমি ৰাসৰ ভিতৰত সোমাই গ'লোঁ অষ্টমীত ধুনীয়াকৈ সোমাই গ'লোঁ গাড়ীত মানুহে কিমান হা মানুহ মানে অকণমান মানুহ কমছি আগত না তাকেইতো হা ধুনীয়াকৈ আমি জেগাখিনি আহি পালোঁ মানে যোনখিনি জেগাত মানে অস্থিৰতাই আৰু আমি ধুনীয়াকৈ বৰফ চৰফ খাইছোঁ হয়নে নহয় গৌৰৱ সুন্দৰ সুন্দৰ আৰু অস্থি আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ কেনেকৈ কি কৰে মানে অষ্টমী মানে কি সুন্দৰকৈ চাই থাককচোন ভিডিঅ'টো বঢ়িয়াকৈ দেখাই আছোঁ দেই ক'লোঁ ধুনীয়াকৈ মানে অস্থি চস্থি কেনেকৈ কি কৰে মানে মানুহবিলাকে আহে বহুত দূৰ দূৰৰ পৰা আহে আৰু আহি পেলাই কি কৰে আপোনালোকে এইবোৰ দেখিছেনে মানে এইবোৰ গোটাই মানে অতে কি মানে পাণ্ডাগিলাখানে একোটাই পাণ্ডা বহি পেলাই ধুনীয়াকৈ পূজা চূজা কৰে কৰি পেলাই চাটি তাটি দি পেলাই মানে এই সুন্দৰকৈ সেই মানে বহুতত ধুনীয়াকৈ গা চা দিয়ে মানে সেয়াই হৈছে অস্থিৰতা আৰু মানে যাৰ মানে মানুহ চানুহ মৰে আৰু সেইটোকে কয় মানে তাই আহি পেলাই মানে বছৰৰ মূৰত তাই আহি পেলাই মানে অস্থিৰটো বঢ়িয়াকৈ মানে পাণ্ডা ধুনীয়াকৈ পূজা চূজা বঢ়িয়াকৈ কৰি দিয়ে আৰু দিয়াৰ পিছত তাতে বঢ়িয়াকৈ ধুয়ে গা চা মানে সেয়াই আৰু অস্থিৰতা মানে ভালকৈ কৰাই মই যিখিনি জানো সেইখিনি কৈছোঁ আৰু তো গাইছ আমাৰ ধুনীয়াকৈ হৈ গ'লে মানে গোটেইখিনি আপোনালোকক দেখাই দিলোঁ বঢ়িয়াকৈ যি মানে পাৰিলোঁ সেইখিনি গোটেইখিনি দেখাই দিলোঁ আৰু এতিয়া বৰ্তমান মানে আমি কি কাপোৰ বজাৰ কৰিবলৈ যাইছোঁ মানে কাপোৰতে বহু কমত পায় মানে আৰু মই এতিয়া গাড়ীতে নামিছোঁ ক'তে নামিছোঁ আকৌ ধৰিব পৰা নাই আৰু মানে মোৰ পাছফালে এণ্টে আছে বঢ়িয়া মানে কেমেৰা কোৱালিটিটো সিমান এটা ভালো নহ'ব পাৰে কাৰণ ৰাতি নে আৰু ধুনীয়াকৈ আপোনালোকক মেলাখন অলপ দেখাই দি আছোঁ চাই থাকিব চালা বজাৰ কৰা মানুহ ঐ গৌৰৱ কি ল'লা চাহ কোনটো এই ৰঙা বহৰা এইটো ল'লা নেকি দে ল'লা চালা গোটেই শেষ অ' গাইছ মেলা ফুৰি একদম শেষে ধুনীয়াকৈ আমি কাপোৰ চাপোৰ বজাৰ কৰি ল'লোঁ বঢ়িয়াকৈ ঐ গৌৰৱ শুনা মেলা কি তুমি কি কিনিলা তুমি এইটো কিনিছা ভাল লাগিছে বঢ়িয়া লাগিছে আৰু তুমি 10 লাখ চাহ কোনটো তো গাইছ আমাৰো ধুনীয়াকৈ চাহ অলপ হৈ গ'ল আৰু আপোনালোককো দেখালোঁ যি পাৰোঁ মানে আৰু আপোনালোকে এই ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি দিব।